কেদিন যে মই কেনেকৈ থাকিম নন্দিনী এই যোৱাৰ টাইমত তুমি এবাৰ কি কৈছা এনেকুৱা কৰিলে কিন্তু মই জাৰ্নিটোৱে কেনসেল কৰি দিম কেনসেল নাই নাই মোৰ কাৰণে ইমান ডাঙৰ স্যাক্ৰিফাইস কৰিব নালাগে মই কিবা এটা মেনেজ কৰিম দিয়া মেনেজ মানে আহা কিবা এটাতো থাকিবই তুমি যোৱা কিয় ষ্টেচনৰ ভিতৰলৈ নাহা তুমি গুচি যোৱা সেই দৃশ্য মই শুনিম কেনেকৈ মই আহোঁ ৰন মোক সি অফ কৰিবলৈ নাহা নেকি মই ৰৈ আছো আহা আকৌ আৰে বাবা কিয় পাহৰিম ইউ নো আই লাভ ইউ ৰাইট আৰু ফোনততো পাবাই ঠিক আছে ফোনত কিন্তু আন কাৰোবাৰ লগত বিজি হৈ নাথাকিবা চাবা কিন্তু ঐ জানানে মোৰ এনেকৈ তোমাৰ লগত ঘূৰি ফুৰিবলৈ মন গৈছে বেবি তুমি ঘূৰি আহাগৈ তাৰপিছত আমি ভালকৈ ফুৰিম অ'কে অ'কে লাভ ইউ ডাৰ্লিং লাভ ইউ টু বেবি প্ৰতাপ দা নন্দিনী হ'ল মমিৰ বৰদেউতাকৰ ছোৱালী কি কৰিবা আৰু হৈ যায় হেল্ল' ফ্ৰেণ্ডছ এণ্টাৰপ্ৰাইজ আপুনি কাক বিচাৰিছে কাক জান জান কোন মই মানে চাওঁ দে হেল্ল' কোৱা জান মোবাইল অফ কৰি থৈছো মানে বৰ বিপদ হৈছে জানা নাই নাই তেনেকুৱা একো নহয় ইনকাম টেক্সৰ প্ৰব্লেম যোৱা সপ্তাহত 1.5 লাখ দিছোহে এতিয়া আৰু 1 লাখ বিচাৰিছে কিন্তু ফোন কৰিলা যে আৰে বিশ্বাস নহলে বাদ দিয়া 2020 এখনত জিৰো মাৰিলো বুলিয়ে খেলাৰ ষ্টাইল সলাব নোৱাৰি ভাল খেলুৱৈ বুলি নিজকে প্ৰমাণ কৰিবলৈ আজিকালি সময় দিয়া নাযায় হয় 6 নহয় আউট বাই জ্যোতিকা অল দ্য বেষ্ট এই এইবোৰ কি হৈছে হ'ব আৰু কিটো আৰু এটা উইকেট পৰিল তাৰমানে জ্যোতিকা আউট তই বাৰু এইবোৰ কি কৰিম বুলি ভাবিছ কৰিম মই মাত্ৰ এটা চান্স বিচাৰি আছো এটা ইনিংছ এনেকৈ খেলিব লাগিব যে একেবাৰে মোৰ চব হৈ যাব গাড়ী নাৰী বাৰী চব 2020 মজাটো তাতেই কেতিয়াবা 1 ৰানত 1 লাখ পোৱাৰো চান্স থাকে কিন্তু তুলে আশা কৰি থাকিলে আমাৰ অফিচ বন্ধ হৈ যাব এই বিলখনে ভৰসা আছিল মানে তইতো আমি যে তেখেতক কামটো এনেই কৰিবলৈ কোৱা নাই ইটো তাকেই ক'ব নোৱাৰিলে নোৱাৰিবতো মইতো জানোৱেই সেয়েহে তেখেতক গধূলি ঘৰলৈকে মাতিছো চাবা তেনেকুৱা ফাৰ্ষ্ট বলতে বল্ড কৰি দিওঁ আফটাৰ অল বীৰেন হাজৰিকাহে বীৰেনৰ চেহৱাগ নহয় নহয় I mean to say বৰষুণৰ বতৰতো বৰষুণ বুলি কাম নকৰিম নেকি ই আমাৰ অফিচৰ বিয়াৰাৰ হাই মই মুচি দিওঁ নেকি নাই নাই নালাগে আপুনি থিয় হৈ আছে কিয় প্লিজ বহক না থেংকছ বাইদেউ আপুনি কলৈ আহিছিল I mean to say এই বতৰত মই আসলতে ইমান পানী হ'ব বুলি ভবাই নাছিলো গাড়ীখন বন্ধ হৈ যোৱাৰ কাৰণেহে সঁচাকৈ কি অদ্ভুত যোগাযোগ কি মানে আপুনি এই বতৰত অহাটো আপোনাৰ গাড়ী বেয়া হোৱাটো আপুনি আমাৰ অফিচৰ বাৰাণ্ডাত উঠাটো মই লগ পোৱাটো এইটোতো এটা সংযোগ আপুনি হাত ভৰি ধুৱে যদি No, it's all right.
আপোনাৰ কিলাকুটিটোত কিবা লাগি আছে। এইটো এটা দাগ বহুত দিনৰ পৰাই আছে।